অপ্ৰকট গয়া কোকা। সৰুকৈ বটলত 100 মিলিলিটাৰ মিঠাতেল, 10 টকীয়া ব্ৰিটেনিয়াৰ মেৰী বিস্কুটৰ পেকেট, 2টি নাতিলৈ বুলি কেণ্ডিমেনৰ 2টাকৈ চকলেট। তাকে লৈ আগবাঢ়িছে পাহাৰৰ টিঙলৈ। যাবলৈ ওলাওঁতেই মনত পৰিল বিৰি মুঠাও ল'বলৈ আছিল, কিন্তু হাতত আছে 50 পইচা 2টা। তথাপি কেকু জেকুকৈ পুনৰ আগবাঢ়িলে বিৰি মুঠা ল'বলৈ। কিন্তু দোকানীজনে ক'লে বোলে 50 পইচা 2টা নচলা হ'ল। ককা আত্মবিভোৰ হৈ শলঠেকত পৰিল। বিৰি মুঠা লওঁ কেনেকৈ? হাতত যে টকা 2টা থাকিও অচল। কেতিয়াও নভবা নোপোৱা কাণ্ড। হাই আৰ্ণাম, কি হ'ব এতিয়া? যি আছে আজি দোকানৰ মালিকক কৈয়ে 2টাকৈ বিৰি কথাৰ চেগতে হুপি লওঁ। বেলিয়েও ভাটি দিবৰ হ'ল। বাটো আছে যাবলৈ 2টাকৈ টিং। ৰাতিৰ সাজৰ যোজা চলাই জুহালত ব্যস্ত নাতি 2টাৰ আইতাকজনী। হাবিৰ জয়াল বনত অযুত সৰীসৃপৰ কাতৰ চিঞৰবোৰেও ককাক আমনি কৰিব পৰা নাই। গৈ আছে পাহাৰৰ 2টা টিঙলৈ। জোনাকী পৰুৱাৰ মিঠা পোহৰকণেই যেন ককাৰ একমাত্ৰ সাৰথি। ককা আহি পাবহি বুলি আশা দি নাতি 2টাক নুশুবলৈ আইতাৰ অযুত প্ৰয়াস। নাতি 2টায়ো বৰ আশাৰে ককাৰ বাবে ৰৈ ৰৈ ঘৰৰ পদূলিতে বহি তৰা গণিছে। ৰাতিৰ জৰতাও যেন গহীন হৈ পৰিছে, তথাপিও চোন নাই ককাৰ কোনো ঠিকনা। কিছু পৰ গণি নাতিপতিৰ উন্মাদ কিৰিলি শুনি আইতাও যেন আশম্বিত। অ' আইতা, ককা আহিল। মিঠাতেল বিস্কুট লৈ লগত নতুন বতৰা আৰু মিঠা মিঠা চকলেট লৈ আহিল। ধন্যবাদ।